दायो जोङो नैबे जोंनि राभा बिथांनि न'खरनि आलासिखौ लोगो मोनदों। बिथांनि न'खरनिया गोबां दुखुदायाव गोलैनानै दङ। दा बिथांनि न'खरनि सोद्रोमाया लोमजानानै दङ बा एसे अबस्थाया गाज्रि जानानै दङ। दा बिथाङा दा बेयो सोलिगासिनो दङ जयग' सावनाय हाबाफारिया। दा बे जुनमनि राभा एसआइ बिथाङा थांनाय बावैसो सान सिगां जिउ गोमादोंमोन। जाब्रबथायजों जिउ गोमादों नाथाय दासिमबो मोजां क्लियार माबाखौ मोननाय जायाखै। दासिमबो दा सिबिआइ इनकुवारि खालामगासिनो दङ बा इनभेस्टिगेसन खालामगासिनो दङ। दा बेहायनो नैबे गुवाहाटि नोगोरमानि सिङाव थानाय आइएसबिटिनि साखाथियावनो थानाय बड' साहित्य सभानि कमप्लेक्स बा भवन बेहाय बे हाबाफारिखौ लानाय जादों। बे हाबाफारियाव नै गोबां दैदेनगिरिफोर दंफैयो, लोगोसे जुनमनि राभा बिथांनि न'खरनिफ्रायबो दंफैयो। दा नै गोबां बिदिनो सोलिगासिनो दङ हाबाफारिया। नोंथाङा नुगासिनो जानो हागौ बेहाय गोबां दुखु दाहाखौ लानानै बिथां एसआइ जुनमनि राभानि थाखाय गोबां दुखु दाहा नुथायखौ देखायबानो जाबाय। नै बिथांमोनानो जाहैबाय जुनमनि राभा बिथांनि न'खरनि सोद्रोमा। बिदिनो मोजां गाज्रि सावरायगासिनो दङ। दा न'खरनि अबस्था आरो न'खराव बिमा बिफाया माबायदि जानानै दं बेखौ जों सावरायदों। बिथांमोना सावरायदों, जों सावरायाखै। एबानो जाबाय आरो नै फारसेथिं जयग' सावगासिनो दङ। दायो जोङो नैबे जुनमनि राभा बिथांनि न'खरनि आलासिखौ लोगो मोनदों। बिथांनि न'खरनिया गोबां दुखुदायाव गोलैनानै दङ। दा बिथांनि न'खरनि सोद्रोमाया लोमजानानै दङ बा एसे अबस्थाया गाज्रि जानानै दङ। दा बिथाङानो जाहैबाय जुनमनि राभानि बिथांनि न'खरनि। दा আপুনি जुनमनि राভাৰে খৰাই হয় ন? হয়, মই জন্মনিৰ মানে খুব ধৰ্মীয় ককাইক মই আৰু ঘৰখনত তেওঁলোকৰ মই ডাঙৰ বুলি চবেই জানে। আৰু আপোনালোকে দেখিছে প্ৰথম ষ্টাৰ্টিঙৰ পৰা মই লাগি আছোঁ এই কেছটো গোটেইখিনিৰ লগত। এতিয়া ঘৰত কেনেকুৱা অৱস্থা? ঘৰত এতিয়া চাওক মাকৰ আজি প্ৰায় মানে 3 দিনমানৰ আগৰ পৰা প্ৰায় 25 তাৰিখে তেখেতৰ খুব অসুস্থ হৈছিলে, গাটো উশাহ লোৱাত কষ্ট পাইছিলে, তেওঁৰ প্ৰেছাৰটো একেবাৰে ল' হৈ গৈছিলে আৰু বিভিন্ন ধৰণৰ কিছুমান বস্তু তাৰমানে আহিছিলে, লক্ষণ দেখা দিছিলে। যিটো কাৰণে তেখেতক আমি হাইটত ভৰ্তি কৰিছিলোঁ। হাইটত ভৰ্তি কৰিলোঁ বিশেষকৈ এনেকুৱা হ'ল যে লাইন দিয়াৰ পাছত তেওঁ অকণমান সুস্থ পাছত মই তাৰমানে এনেকুৱা হ'ল যে ককায়েকজন, তেওঁৰ যিজন ককায়েক জোনমণিৰ এজন ককায়েক একদম ৰোগীয়া, তেওঁ ঘৰত পৰি আছে। গতিকে এতিয়া এজন ইয়াত থাকিব, এজন তাত থাকিব। গতিকে খুব এইখিনি কথা চিন্তা কৰি তেওঁক আমি সেইদিনা লৈ আহিলোঁ ডক্টৰৰ লগত ছাজেশ্যন কৰি থাকিলে। তাৰ পিছদিনা কিন্তু আকৌ গাটো বেয়া হৈ গ'ল, আকৌ আমি তেওঁক চেলাইন দিবলগীয়া হ'ল নি। আৰু তেনেকৈ ধৰক আজিও এতিয়া মই ৰাতিপুৱা আহি চাইছোঁ যে গাটো অলপ বৰ ঠিক নহয়, হয়তো আজিও তেওঁক নিবলগীয়া হ'ব পাৰে চেলাইন দিব। কাৰণ আমি লৈ গ'লে হাইটতে ডক্টৰৰ লগত কনচাল্ট কৰি আছোঁ। হাইটৰ ডক্টৰ চিকিৎসকে মানে প্ৰয়োজন সাপেক্ষে কৈ দিয়ে আপোনালোকে লৈ আহক। কাৰণ 31 তাৰিখে আমি ৰাজহুৱা শ্ৰাদ্ধ এটা আছে, তেওঁলোকে হয়তো 31 তাৰিখৰ পিছত হয়তো আমি আকৌ তেওঁক ভৰ্তি কৰিবলগীয়া হ'ব পাৰে। কাৰণ এটা শ্ৰাদ্ধটোৰ কাৰণে তেখেতক আমি এতিয়ালৈকে ভৰ্তি কৰা নাই। এতিয়া কেছটো কেনেকৈ আগবাঢ়ি আছে অলপ ক'ব পাৰিব নেকি? চিবিআই যে ইনকুৱাৰী কৰি আছে এইটো কিমান আগবাঢ়িছে? চাওক, এতিয়া চিবিআইক দিছোঁ বুলি আমি পেপাৰ পত্ৰ বা আমি হেৰিতে শুনিছোঁ, আপোনালোকৰ সংবাদ মাধ্যমৰ থ্ৰুৱেদিয়ে শুনিছোঁ। কাৰণ এতিয়ালৈকে আমাৰ ঘৰলৈ কোনো চিবিআই মানুহ অহা নাই। গতিকে আমি এতিয়া এইটো উপলব্ধি কৰিব পাৰোঁ যে চিবিআই হয়তো কেছটো এতিয়ালৈকে লোৱা নাই। আৰু যিখিনি শুনা পাইছোঁ যে CID এতিয়ালৈকে তদন্ত কৰি আছে। আৰু আপোনালোকে অলপ দিন অপেক্ষা কৰক। আমিও ধৰক আমি শ্ৰাদ্ধটোৰ কাৰণে ৰৈ আছোঁ। শ্ৰাদ্ধটোৰ পিছত আমি আমাৰ নিজস্ব আৰু কিছুমান আমি পদক্ষেপ ল'ম আৰু সেই পদক্ষেপ আপোনালোকক জনাম আমি। গতিকে চাই লওঁ এতিয়ালৈকে তদন্ত কিমান দূৰ আগুৱাই। আমি তদন্তৰ বিষয়ে এতিয়া একো সেইকাৰণে মাত মতা নাই আমি পৰিয়ালৰ তৰফৰ পৰা। কিন্তু আমি 31 তাৰিখে শ্ৰাদ্ধটো হোৱাৰ পাছতে আমি নেক্সট আমাৰ যিবিলাক আমাৰ ৰাজহুৱা যিবিলাক সংগঠন আছে, ৰাইজ আছে, আমাৰ আত্মীয় কুটুম আছে, সকলোৰ লগত আলোচনা কৰি আমি কি এটা পদক্ষেপ ল'ব পাৰোঁ সেইখিনি আমি সিদ্ধান্ত আপোনালোকক জনাম। আপোনাৰ গুড নেমটো? মোৰ নামটো মৃদুল কোঁৱৰ। ঠিক আছে, আপোনাক এইটো জনাব বাবে। आं नोंथांमोना खोनाबाय जानो हागौ बिथांनि न'खरा ओरैबायदि दुखु जाहाव गोलैनानै दङ। दा बिथांनि जुनमनि राभा बिथांनि बिमाखौ नैबे हायात हस्पिटाल बा लाल गणेश बेहायसो थिसननांगौ जादों होननानै बुंदों बिथाङा। दा नोंथांमोना माखासे भिडिअ नायबाय थादों आरो जों गोबां दैदेनगिरिबो जों मोगा मोगि लाबोगोन। अब्ला नोंथांमोना नायबाय थाबानो जाबाय।